প্ৰেগনেন্সি সময়ত ভৰি ফুলা সমস্যাটোৰ বিষয়ে আমি ইতিমধ্যে আলোচনা কৰিছো আৰু কি কাৰণত ভৰি ফুলিব পাৰে সেই বিষয়ে বিস্তৃতভাৱে আলোচনা কৰা হৈছে। আজি আলোচনা কৰিব গৈ আছো প্ৰেগনেন্সি সময়ত ভৰি ফুলিলে ঘৰুৱা কি আপোনালোকে উপচাৰ কৰিব পাৰিব যাৰ দ্বাৰা অলপ হলেও আপুনি নিজকে সকাহ দিব পাৰিব। নমস্কাৰ, মই ডক্টৰ মমতা শৰ্মা, এগৰাকী স্ত্ৰী আৰু প্ৰসূতি ৰোগ বিশেষজ্ঞ। প্ৰথমতে যেটো দৰকাৰী কথা হল সেইটো হৈছে অতিৰিক্ত নিমখ খোৱাটো কমাব লাগে। ভাতৰ লগত বা যিকোনো খাদ্যৰ লগত অতিৰিক্ত নিমখ খোৱাটো কমাব পাৰি, যেনেকে অতিৰিক্ত নিমখ থকিয়া বস্তু আৰু প্ৰসেস ফুড বিলাক যেতিয়া কমাব তেতিয়া হলে আপুনি অতিৰিক্ত নিমখ খোৱাটো আপুনি কমি যাব। দ্বিতীয় দৰকাৰী কথা হৈছে পটাছিয়াম যুক্ত আহাৰ বেছিকৈ খাব লাগে। পটাছিয়াম যুক্ত আহাৰ যেনে কল, কমলা, পালেং শাক, গাজৰ, আলু বা মিঠা আলু আৰু পাৰিলে বাকলিৰে সৈতে যদি খাব পাৰি আৰু ভাল হয়, বা ডালিম, এনেকুৱা ধৰণৰ খাদ্যবিলাকত পটাছিয়ামৰ লগতে আন যথেষ্ট খাদ্য প্ৰাণ থাকে। সেইবিলাক যদি খাদ্যত লোৱা হয় তেতিয়া হলে পটাছিয়াম বেছিকৈ পোৱা হ'ব আৰু ভৰি ফুলাটো কমিব পাৰে। কেফেইন থকা বস্তু যেনে চাহ, কফি আৰু কোলা জাতীয় বস্তুবিলাক কমকৈ খাব লাগে, কাৰণ এইবিলাক বস্তুৱে ডাইউৰেটিক্সৰ কাম কৰে আৰু মানুহগৰাকী পেচাব বেছি হ'ব পাৰে আৰু গতিকে ডিহাইড্ৰেচন হ'ব পাৰে। ইয়াৰ লগতে প্ৰত্যেক দিনাই 8 পৰা 10 গিলাচ পানী খোৱাটো খুব দৰকাৰ। যেতিয়া আপুনি ৰেষ্ট ল'ব বা জিৰণি ল'ব তেতিয়া ভৰিখন অলপ উঠাই বহাটো খুব দৰকাৰ আৰু শুবৰ সময়তো পাৰিলে ভৰিৰ ফালে অলপ উঠাই ল'ব লাগে। জিৰণি লওঁতে বাওঁফালে কাটি হৈ শুৱাটো দৰকাৰ, কাৰণ আমি আগতে উল্লেখ কৰি অহাৰ নিচিনাকৈ যদি আমি বাওঁফালে কাটি হৈ শুওঁ তেতিয়া হলে গৰ্ভস্থ সন্তানটিয়ে নিউট্ৰিচন আৰু অক্সিজেন বেছিকৈ পায় আৰু ইয়াৰ লগতে শিৰা উপশিৰা বিলাকৰ ওপৰত ওজন থকা জৰায়ুটোৱে হেঁচা দিব নোৱাৰে আৰু গতিকে ভৰি ফুলাটো কমি যায়। যদি আপুনি কম্প্ৰেছন ষ্টকিং পিন্ধি আছে তেনেহলে কম্প্ৰেছন ষ্টকিংযোৰ আঁঠুলৈকে নহয় কঁকাললৈকে হোৱাটো ভাল, কাৰণ যদি আপুনি আঁঠুলৈকে কম্প্ৰেছন ষ্টকিং পিন্ধি বহু দেৰিলৈকে থিয় হৈ আছে তেনেহলে পিছত ভৰি ফুলাটো বেছিকৈ হ'ব পাৰে। ইয়াৰ উপৰিও এইটো দেখা গৈছে যে গৰম পৰিৱেশত ভৰি ফুলা বেছিকৈ হয়, সেইকাৰণে নিজকে যিমান পৰা যায় ঠাণ্ডা পৰিৱেশত ৰাখিব যত্ন কৰিব আৰু যেতিয়া ভৰি সেকিবৰ কাৰণে ভাবিব তেতিয়া গৰম পানীত নেসেকি ঠাণ্ডা পানীত ভৰি ডুবোৱাটো ভাল। ইয়াৰ লগতে ভৰিৰ অলপ ব্যায়াম কৰাটো খুব দৰকাৰ আৰু সেইটো কাৰণে খোজ কাঢ়াটো এটা খুব ভাল এক্সাৰসাইজ হয় আৰু 15 পৰা 20 মিনিট সময় খোজ কাঢ়িবৰ কাৰণে যত্ন কৰিব। ইয়াৰ লগতে যদি আপুনি অলপ ভৰিৰ মালিচ কৰাব পাৰে তেতিয়া হলেও অলপ ভৰিৰ কাৰণে আৰাম হ'ব। লগতে আৰু এটা কথা উল্লেখ কৰিম যে খুব টাইট মোজা, ইলাষ্টিক থকা মোজাবোৰ পিন্ধিব নালাগে, কাৰণ ইয়াৰ দ্বাৰাও তলৰ ভৰিৰ অংশখিনিত ভৰি ফুলাটো বেছিকৈ হ'ব পাৰে। লগতে ঢিলা পোছাক পিন্ধাটো খুব দৰকাৰ। চেণ্ডেল যেতিয়া পিন্ধিব চেণ্ডেল বা জোতা সদায় আৰামদায়ক হ'ব লাগে। খুব বেছি হাই হিল থকা আৰু অতিপাত চেপেটা জোতাটো পিন্ধাটো উচিত নহয়, কাৰণ ইয়াৰ পৰাও ভৰিৰ বিষ আৰু কঁকালৰ বিষ পৰ্যন্তও হ'ব পাৰে। এইখিনি যদি ইনফৰমেশ্যনে আপোনালোকক উপকৃত কৰিছে তেনেহলে আমাক লাইক, শ্বেয়াৰ আৰু ফলো কৰিব। ধন্যবাদ।